বড়ো, কাৰ্বি, মিচিং, দেউৰী সকলো ভাষা-ভাষীৰ লোক প্ৰাৰ্থনা কৰে। সকলো ঐক্যবদ্ধ আছে। যেনেকৈ আমি এসময়ত ম্যানমাৰৰ অটব্য অৰণ্যত যেনেকৈ আমি প্ৰতিটো ভাষা-ভাষীৰ লোকে এখন পতাকাৰ তলত ঐক্যবদ্ধ হৈছিলে, আমি অসমৰ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ। ঠিক তেনেকৈ আজিও আমি বাহিৰত হৈ পেলাইও আমি একেলগেই এতিয়া প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে প্ৰাক্তন আলফা হিচাপে আমি জাতিটোক সুৰক্ষিত কৰাৰ চিন্তাখিনি কৰিছোঁ। সেইকাৰণে আমাৰ আহ্বান থাকিল যে এই মুহূৰ্তত আমি এই ৰাজনৈতিক ন্যায়পেচাৰ পৰা আঁতৰি পেলাই অন্তত ছাত্ৰ সংগঠন আৰু যিসকল সচেতন জনগোষ্ঠীয় লোক আছে তেওঁলোকে এখন ঐক্যবদ্ধ অসমৰ পৰিকল্পনা কৰাটো উচিত হ'ব ভৱিষ্যতৰ কাৰণে। নহ'লে কিন্তু আমি জীয়াই থাকিব নোৱাৰিম। আজি যিটো আপোনালোকৰ ইয়াত এসময়ত আপোনালোকে যাক খেতি বাতি কৰিবৰ কাৰণে মাটি বাতি বাৰীবোৰ দিছিলে, আদৰি লৈছিলে, আজি তেওঁলোকে আপোনালোকৰ ওপৰত উঠি ৰজা বহি ৰজা হ'বলৈ ধৰিলে। গতিকে আৰু বেছি দিন নাই আপোনালোককে তেওঁলোকে ঘূৰাই কৰিব। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি অকল কাৰ্বি ৰাইজৰ লগত আমি আছোঁ এই কথাষাৰ ক'ব আহিছোঁ যে আমি আছোঁ। যদি প্ৰতিৰোধ দিব লাগে অন্বেষণ কৰিম, যদি আন্দোলন কৰিব লাগে আন্দোলন কৰিম, আৰু এইটোও কৈছোঁ যদি প্ৰতিৰোধ দিব লাগে তেতিয়া আমি প্ৰতিৰোধ দিবৰ কাৰণেও আছোঁ আপোনালোকৰ লগত। আপোনালোকৰ এৰি পেলাই আমি বাচি থাকিব নোৱাৰোঁ। কাৰ্বি ৰাইজক এৰি অসমীয়া জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। বড়ো জনগোষ্ঠীক এৰি তিৱাক এৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে। গতিকে সেইকাৰণে আমি আপোনালোকৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। এই কথাখিনি ক'বলৈ আহিছোঁ। লগতে এটা কথাও ক'ব বিচাৰিছোঁ যে চাব, খিলঞ্জীয়া সদায় খিলঞ্জীয়াৰ মাজত যাতে বিভাজনটো নাহে। কাৰ্বি হয় এইটো ট্ৰাইবেল বেল্ট এৰিয়া। ট্ৰাইবেল বেল্টত ট্ৰাইবেল মানুহখিনিৰ সুৰক্ষাটো প্ৰথম কথা। আমি প্ৰথম সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম ট্ৰাইবেল মানুহখিনি, ট্ৰাইবেল বেল্ট বেৰিয়াত যাতে তেওঁলোক সুৰক্ষিত হৈ থাকে। লগতে অতীতৰ পৰা যিখিনি মানুহ ইয়াত আছিলে খিলঞ্জীয়া মানুহ, তেওঁলোকো যাতে ইয়াত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে সেই কথাখিনিও ইয়াৰ কাৰ্বি মানুহখিনিৰ অন্তত সেই কথাখিনি চালি জাৰি থ'ব লাগিব আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ কোনো জনগোষ্ঠীয়ে, কোনো এটা খিলঞ্জীয়া জনগোষ্ঠীয়ে তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে যাতে জীয়াই থাকিবলগীয়া নহয় সেই কথা সংগত ৰাজনৈতিক দলে